বন্ধুসকল আমি ৰাতিপুৱা আহিছোঁ এই আমাৰ পুখুৰী আলিত মানে এৰিয়া যে এৰিয়াৰ আলিত আহিছোঁ। এই পিছফালে দেখা পাই আছে আমি খেতি কৰা ধানৰ খেতি। এই কেইদিনমান যে বতাহ বৰষুণ আছিলে তেতিয়া এই ধানবিলাকে কিছুমান পৰি গৈছে। আৰু এই মোৰ পিছফালে একদম কাষেদি যি দেখিছে ধান চান নাই, এইখিনি আচলতে খন্তা আছিলে, পুখুৰী আলি বনোৱা খন্তা আছিলে, পিছত এইটো মাৰি দিছোঁ। এইবাৰ এইখিনিতো খেতি হৈ যাব। এতিয়া আমি ৰাতিপুৱাৰ পৰা আহিলোঁ বন্ধুসকল, সেইটোতো গম নাপায় কিয় আহিলোঁ মানে পুখুৰীৰ আলিত মই আৰু আব্বা আহিছোঁ হা। ইয়াতে মানে এটা উৰহী গছ, পুখুৰী আলিত এটা উৰহী গছ এনাই হৈছে। উৰহী এনাই হ'লে সেইটো মানে আব্বা বোলে চাং এটা বনাই দিওঁ, চাং বনাই দিলে উৰহী হয়তো কিনিব নালাগে, 2-4টা যিয়ে পাওঁ আমি খালোঁ। পথাৰৰ এই পিছফালে যি পথাৰত মানুহ ঘৰবিলাক দেখা পাই আছে, আৰু আছে পথাৰৰ মাজে মাজে এই চৰত গৰাখহনীয়াৰ কবলত পৰি মানে আহিছে। যোনে যেনেকৈ পথাৰৰ মাজৰ মাটি খেতি বাতি কৰা মাটিও কিনি লৈছে, সেনেকৈ ঘৰ বনাইছে। তো আমাৰ পুখুৰী আলি দিয়ে মানে ধৰি লওক যে মেক্সিমাম মানুহ আমাৰ পুখুৰী আলি দিয়ে আপ ডাউন কৰে। সেইটো নকওঁ। এতিয়া উৰহী গছত যে আমি চাং দি আছোঁ, এইকাৰণে দি আছোঁ। আমি কিন্তু উৰহী গছ বন্ধুসকল পোতা নাছিলোঁ, এইটো নিজে নিজেই হৈছে। গতিকে তথাপি চাংটো বনাই দিয়া হৈ আছে এটা আশাত যে চাং দিলে হয়তো লাগিব, উৰহী লাগিব। আৰু উৰহী লাগিলে আমিও হয়তো মাজে সময়ে খাব পাৰিম। গাঁৱৰ মানুহবিলাকে নোকোৱাকৈ হ'লেও ছিঙি লৈ খাব, মুঠতে পেলাই নিদিয়ে। উৰহী আজিৰ তাৰিখত উৰহীৰ দাম কিমান সেইটো আপোনালোকে জানে। আৰু যিহেতু নিজৰ ঘৰৰ উৰহী হ'ব, বজাৰত 5 টকা হ'লেওতো সেই 5 টকাত আমি কিনিব নালাগে। ৰাতিপুৱাৰ পৰা এইখিনি কাম কৰি আছোঁ। মোৰ লগতে আমাৰ আব্বা আছে। ক'ত আহিছে ৰাতিপুৱাৰ পৰা? উৰহী গছত হাই দিব আহিছোঁ। এইটো পুতিছিল নেকি আপোনালোকে? নাই, আপোনাৰ হৈছে পুখুৰী আলিত হৈছে, এনেই হৈছে। বঙালীত এনাই হ'লে সেইটো কি গছ বুলি কয়? পৰগছা বুলি কয়। পৰগছা। আৰু পৰগছাবিলাকত মানে ফলনটো অলপ বেছি হয় নেকি? বেছি হয় অলপ। সেই আশাত দিছে নেকি? সেই আশাটো মানে হাঁহি দি আছোঁ, সেই আশাত। এতিয়া এই পুখুৰী আলিত বহুত মানুহ আপ ডাউন কৰে, এই পথাৰত যিবিলাক মানুহ সিহঁতেও দুয়াতে খাব নি, আমিও খাম। মানে পেলাই নিদিয়ে, খাব মুঠতে। এতিয়া বন্ধুসকল একচুৱেলি মেণ্টেলিটিটো বুজি পাইছে। আমি খাব পাৰোঁ নৰোঁ বেলেগ কথা, আমি সদায় খাব পাৰোঁ নৰোঁ সেইটোও বেলেগ কথা। আমি সপ্তাহত যদি এদিনো খাব পাৰোঁ, যদি আমাৰ এই অঞ্চলৰ মানুহে এই পুখুৰী আলি দি যাওঁতে 2-4টাকৈ ছিঙি লৈ যায় খায়, সেইটোৱে আমাৰ শান্তি নে কি কয়? হয়, সেইটো সকলোৱে খাওক, সেইটো শান্তি নহয় জানো? নোকোৱাকেই ছিঙি লওক, আফচোচ নাই, সেইটোৱে শান্তি। অন্ততঃ তেখেতৰ 5-10 টকা, আজিৰ তাৰিখততো 80 টকাৰ ওপৰত কিলো। অলৰেডি ফুল লাগিছে এই উৰহী গছত, সেইটো আপোনালোকক মই দেখুৱাব পাৰিম। তাৰমানে আমি হাই দিয়া নাছিলোঁ, মানে এই কি কয় চাং পাতি দিয়া নাছিলোঁ, এনেই পুখুৰীৰ আলিতে হৈছে। চব পুখুৰীৰ আলিতে হৈ গৈছে। এই কিবাকিবি খেৰ কিবাকিবি জংঘলৰ নিচিনা আছে, এইবিলাকৰ মাজত এনাই হৈছে মানে বন্ধুসকল। তো মানুহেও আমাক কৈ আছে যে আপোনালোকৰ পুখুৰী আলিত যিহেতু এই উৰহী গছ এজোপা এনাই হৈছেই, আপোনালোকে এটা চাং বনাই নিদিয়ে কিয়? চাং বনাই দিলে আপোনালোকে খাব পাৰে নৰে ক'ব লাগে নাই, আমি হ'লেও খাব পাৰিম। এনেকৈ ক'লে। পিছত বা ঘৰতে আছিলে, অৱশ্যে বা যেতিয়া আনিছে আব্বা আনিছে মই গমেই নাপাওঁ। ৰাতি অলপ মোৰ শুৱাতে দেৰি হৈছিলে, উঠোতেও মোৰ দেৰি হৈছে। তাৰপিছত মই খুঁটি আৰু এই জেকনি যে এইখিনি লৈ আহিলোঁ, খন্তা লৈ আহিলোঁ, আব্বাৰ লগত এইখিনি অলপ হেল্প কৰিলোঁ ৰাতিপুৱাৰ পৰা। এতিয়া বন্ধুসকল মানে মই আপোনালোকক এটা আহ্বান জনাওঁ, আপোনালোকে এই ইমান দামত, এই ধৰি লওক যে এতিয়া মূলাৰ কিলো কিমান? মূলাৰ কিলো কিমান বৰ্তমান বজাৰত? 30 টকা। এইটো চাওক 30 টকা কিলো। বেঙেনা কিমান? 40 টকা। 40 টকা। আৰু এই মূলা শাক যিবিলাক আছে সেইবিলাকৰ এইখিনি 3 মুঠা 20 টকা। 3 মুঠা 20 টকা। বন্ধুসকল এতিয়া চাওক, আপোনালোকৰ ঘৰৰ কাঠিতো যদি 1 লেচাও মাটি আছে, বা দমকলৰ পাৰতো যদি ধৰি লওক আধা লেচাও মাটি আছে, সেইখিনি ভালকৈ মানে কোদালিলে
কোৰেৰে কোদাল বা কোৰ আমি বঙালী ভাষাত কোদালো কওঁ কোৰেৰে অলপ ঘাইয়ে দিয়ক তাতে মূলা শাক হ'লেও মানে ছিটেই দিয়ক এতিয়া আমাৰ ফিচাৰী আলিত এনাই হৈছে তাতে আমি মানে চাং পাতি দি আছোঁ আমি খাব নোৱাৰোঁ ক'ব লগা নাই আমাৰ এই অঞ্চলৰ মানুহ দুটা হ'লেও ভাতত দি হ'লেও মানে ভত্তা বনাই খাব পাৰিব সেইটো হ'ল টাৰ্গেট কিনবাতো নালগিলাক ইমান দামত গতিকে আপোনালোকেও সেইটো ব্যৱস্থা কৰিব নে কি কয় মানুহক কি এই বন্ধুসকলক কি আহ্বান জনাব এতিয়া সেইটো খাওক দুটা নি আমাৰ গিলা বাদ দিয়ক এই সকলোৱে মানে যাতে চব্জি বা শাক পাচলি কিনি খাব নালাগে ঘৰৰ ইয়াৰ পৰা 2-4 নি পেলাই খাব পাৰে আমাৰ এইগিলা আমাৰ এইগিলা এই অসমৰ গোটেই বন্ধুসকলে ইয়াৰ পৰা ল'ব আহিব নেকি গাড়ী ভাড়া দি নহয় প্ৰত্যেকে নিজৰ ঘৰত যদি অলপ হ'লেও জাগা আছে দমকলৰ পাৰত ঘৰৰ কাঠিত কিবা কিবি তাতে এইগিলা কিবা কৰিব পাৰিব পাৰে কিন্তু কিছুমান দুখীয়া মানুহ আছে নহয় মাটি নাই গতিকে এনে আমদান কৰে আলি দি সিহঁতে দুটা চিঙি ল'লে আমাৰ আলিৰ পৰা আমাৰ ওচৰ চুবুৰীয়া শাক কিন্তু যিবিলাক বন্ধুসকলৰ ধৰি লওক ঘৰত দমকলৰ পাৰতো আধা লেচা 1 লেচা মাটি আছে বা ঘৰৰ কাঠিত আছে তেখেতসকলক কি ক'ব চব্জি কিনি খাবা কি অৱশ্যে কোদালিৰে কৰাই পেলাই ছিটাই পেলাই খাব পাৰিব ইচ্ছা কৰিলে ইমান দামী দি কিনি খোৱাতকৈ হয় না হয় এতিয়া বন্ধুসকল বুজি পালে এখেতে কিন্তু ৰিটায়াৰ্ড টিচাৰ এই একদম 2000 চনত ৰিটায়াৰ হৈছে ঠিক আছে 2000 চনত ৰিটায়াৰ হৈছে এতিয়াও লেভেলত কাম কৰি থাকে সদায় ৰাতিপুৱা গধূলি বজাৰত যায় তেললো আপোনালোকৰ লগত মুঠতে কাম কৰক নিজৰ যদি অলপমানো জাগা আছে এৰি নিদিব কামত খটাওক এইখিনি কৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ বন্ধুসকল বেয়া নাপাব